Hello everyone, welcome to my another mini vlog. আৰু প্ৰথমতে হৰে কৃষ্ণ কাৰণ আজি আমি এটা হৰে কৃষ্ণ টেম্পলত গৈ আছো স্কন টেম্পলত গৈ আছো যেটো আইআইটি গুৱাহাটীত আছে তাৰ ওচৰতে আছে আৰু ভাবিলো পৰিয়ালটো এপাক যাই আহো মনটো ভাল লাগিব গোটেখিনিৰে যেহেতু ইয়াৰ পাছতে মকবাদ যাই আছো বহুত দূৰলৈ বুলি সেই কাৰণে এটা আশীৰ্বাদ লৈ বুলি ভাবিলো আৰু বিৰাট ভাল লাগিছিল জায়গাখিনি ইমান মানে বহুত মানুহ আছিল বাট বহুত শান্তি আছিল আৰু আমি যাই পাওতে আৰতি হৈ আছিল গটিকে বিৰাট ভাল লাগিল আৰু দেৰিও হৈছিল অকনমান আৰতি আমি পাইছো আৰু শেষো হৈছে তাৰ পাছতে ভিতৰতে যেহেতু সৰু সৰু অকনমানিকে ষ্টলৰ নিচিনাকে দিয়া আছে সেইবিলাক আমি চালো বিৰাট ভাল লাগিল আৰু আমাৰ ভোক খোৱাৰ আমাৰ সৌভাগ্য হ'ল আমি নৰমাল কে গুটেখিনি আমি খাই বই ধুনীয়াকৈ ঘৰলৈ উভতিলো আৰু পাপা ঘৰতে আছিল যেহেতু পাপাৰ কাৰণে প্ৰসাদ লৈ আহিলো আজিলে বাই